কি খবৰ আপোনালোকৰ? আমি আহিছো কি চিনেমাটো নিশ্চয় জানে, ককা দেউতা নাতি আৰু হাতী 2 প্ৰমোচনৰ কাৰণে তিনচুকীয়া। আৰু তিনচুকীয়া মোৰ নিজৰ ঘৰ বুলি ক'লে ভুল কোৱা নহ'ব। মই সৰুৰ পৰা ইয়াত আহিছো। এই আমাৰ মোৰ বৰ্তাই ইয়াতে কাম কৰিছিলে। সেই এটা দীঘলীয়া সম্পৰ্ক আছে তিনচুকীয়াৰ লগত। আমি যিখন ছবিৰ কথা ক'বলৈ আহিছো, ককা দেউতা নাতি আৰু হাতী, এখন ছবিখন প্ৰথম মুক্তি পাইছিল কেতিয়া আপোনালোকে গম পায়নে? যিসকলে আপোনালোকে গম পাব, 83 তেতিয়া আমি স্কুলত আছিলো। আমাৰ নগাঁৱৰ কামপুৰত চিনেমাখন শ্বুটিং হৈছিল। এই ছবিখন নগাঁৱৰ ODT হল আছে, তাত ৰিলিজ দিছিল। মই স্কুলত আছিলো। এই ছবিখন চাইছিলো। তাত নিপন গোস্বামীৰ অভিনয় হয়তো সকলোৰে মনত আছে চাগে নিশ্চয়। সেই নিপন দাই হুকা খাই ধুনীয়াখন অভিনয়। আৰু আমি আহিছো ককা দেউতা নাতি হাতীৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে। এই ছবিখন আকৌ আমি ৰিমেক সিকুৱেল কৰা হৈছে। প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰযোজনা কৰিছে। আমাৰ বিশ্বজিৎ বৰাই পৰিচালনা কৰিছে। ইয়াত অকল মই অভিনেতা নহয়, ইয়াত প্ৰাঞ্জল শইকীয়া আছে, তপন দাস আছে, উৎপল দাস আছে, প্ৰীতি কংকনা আহি আছে। প্ৰীতি কংকনাই ক'ব তেওঁলোকৰ অভিজ্ঞতাৰ কথা। আৰু ইয়াত এই ছবিখনত মই এটা কথা কওঁ যে মোৰ এটা দীঘলীয়া অভিজ্ঞতা হৈছে। 35 বছৰ অসমীয়া ছবিৰ লগত কাম কৰি আছো। এই ছবিখন বহল আকাৰত ছবিখন কৰা হৈছে। টেকনিকেলি ইণ্ডিয়াৰ প্ৰসাদ লেব, যিসকল বিখ্যাত হিন্দী ছবিৰ লগত জড়িত, তেওঁলোকেও ইয়াত সংযোগ কৰিছে। এডিটিং কৰিছে আমাৰ চৈতাই, আৰু সুন্দৰ আৰু কাহিনী লিখিছে ভাস্কৰ হাজৰিকাই। প্ৰত্যেকে নিজৰ নিজৰ কামখিনি সুন্দৰভাৱে কৰিছে, একমাত্ৰ আপোনালোকক এখন ভাল অসমীয়া ছবি উপহাৰ দিবৰ কাৰণে। এতিয়া অসমীয়া ছবি চলিছে। চুপা চুপি চালে নাই আপোনালোকে? চালো, সৰুকে ক'লে নহয়, ডাঙৰকে ক'ব লাগিব। চালে নাই চুপা চুপি? তাতো মই অলপ সময় আছো ন। এতিয়া মই এটা কথা কওঁ, একদম বুকু ফিনাই কৈছো যে এই ছবিখনত আপোনালোকে পৰিয়াল, অসমীয়া কাহিনী, অসমীয়া মাটিৰ গুণ থকা এখন ছবি দেখা পাব। সেইখনে হৈছে ককা দেউতা নাতি আৰু হাতী 2। ইয়াত সংগীত বহুত কেইজন সংগীত শিল্পীয়ে ইয়াত কণ্ঠদান কৰিছে। বাহিৰতো শ্বুটিং কৰা হৈছে। বহল আকাৰত এখন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত নামিব পৰা ছবিখন হৈছে ককা দেউতা নাতি আৰু হাতী। এই ছবিখন চাই কিন্তু মোৰ জীৱনত এটা কথাই কওঁ যে কাৰোবাৰ কিবা এটা চালে সেই কামটো কৰিব মন যায় নহয়। মই যেতিয়া 83 স্কুলত পঢ়ি থাকোঁতে ককা দেউতা নাতি আৰু হাতী চাইছিলো, তেতিয়া মই কোনোবা এটা মই অভিনয় কৰিবলৈ মোৰ মন গৈছিল চিনেমাত। আৰু সেয়াই আৰম্ভণি। আজি নিপ বৰুৱা আমাৰ মাজত নাই, বিশ্বজিৎ বৰাই পৰিচালনা কৰিছে। সেই ছবিখনত ময়ো এটা চৰিত্ৰত অভিনয় কৰিছো। আপোনালোকে ছবি কোন তাৰিখে ৰিলিজ হ'ব নিশ্চয় গম পায়। এতিয়া মোৰ লগত একেলগে ক'ব যে মই ক'ম 1, 2, 3, 4 ককা দেউতা নাতি আৰু হাতী চাবলৈ যাম। 1, 2, 3, 4 ককা দেউতা নাতি আৰু হাতী 2 সকলোৱে আমি মিলি চাবলৈ যাম। যাবনে? আমি চাওক, বহুত আপোনালোকৰ পৰা মৰম বিচাৰি আহিছো, আশীৰ্বাদ বিচাৰি আহিছো। আপোনালোকৰ আমি যিমানেই কষ্ট নকৰো, আপোনালোকৰ আশীৰ্বাদ অবিহনে, মৰমৰ অবিহনে এখন ছবি কেতিয়াও সফল নহয়। আপোনালোক আহক, চাওক। তিনচুকীয়াবাসী ৰাইজ, ইয়াত বহুত দৰ্শক আছে অসমীয়া ছবি। সকলোৱে আহক, এই ছবিখন চাওক আৰু চলচ্চিত্ৰৰ দিশটো আগুৱাই লৈ যাওক। মই এটা সংলাপ কম।